टंला प्रेस क्लाबनि मुलुगनां गेलेमु खौरांगिरि सान फालिदों। उदालगुरि जिल्लानि टंला प्रेस क्लाबा सानसेनि हाबाफारिजों मुलुगनां गेलेमु खौरांगिरि सानखौ फालियो। जिल्लानि गुबुन गुबुन गेलेमु मुलुगजों लोब्बा थानाय सुबुंफोरखौ बे हाबाफारियाव हांख्रायहरनानै मान बावनाय जायो। बेनिनो माहारियारि गेजेर फुटबल गेलेगिरि कामेस्वर दैमारिखौ जर'खा महरै मान बावनाय जायो। बे हाबाफारियाव जिल्लानि माखासे गागि खौरांगिरिफोराबो बाहागो लादोंमोन। नथाय हकि হৈছোঁ আজি যিটো মানে বিশ্ব ক্ৰীড়া স্পৰ্টছ জাৰ্ণালিষ্টত হকজনত টংলা প্ৰেছ ক্লাবৰ সাংবাদিকসকলে যিটো আয়োজন কৰিছে সেইকাৰণে ভাল লাগিছে। যিটো মানে স্পৰ্টছৰ ক্ষেত্ৰত কিছুমান আলোচনা কৰিবৰ কাৰণে যিটো সুবিধা দিছে সেইটো কাৰণে ভাল লাগিছে। মোৰ ক'বলৈ গ'লে 1972 পৰা আপ টু বৰ্তমানলৈকে মই আছোঁ খেলৰ লগত জড়িত হৈ। মোৰ জীৱনৰ প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়া খেলৰ প্ৰথমবাৰৰ কাৰণে মই 1977ত এই সদৌবহম স্কুল টুৰ্ণামেণ্টত দেশখন কম্পিটিশ্যনত হৰিচিঙা হাই স্কুল হৈ দেশখন অনুষ্ঠিত হৈছিল ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ নাহৰকটীয়াত। তাত আমি ফাইনেলত কাৰ্বি আংলং লাংহিন তিনিআলি হাইস্কুলক 5-1 গ'লত পৰাজিত কৰি আমি সদূৰ দিল্লীলৈ সুব্ৰতৰ কাপ খেলিবৰ কাৰণে সুবিধা পাইছিল। ইয়াৰ পিছত মোৰ ফুটবলৰ খেলৰ মই 1977-78ত অসমৰ সেই ৰাষ্ট্ৰীয় গেমত জুনিয়ৰ নেশ্যনেল গেমত তাৰমানে ডক্টৰ বি চি ৰায় ট্ৰফিত মই প্ৰথমবাৰৰ কাৰণে নেশ্যনেল গেম খেলিবলৈ মই সুযোগ পাইছিলোঁ। এইখন খেল অনুষ্ঠিত হৈছিল ত্ৰিপুৰাত আগৰতলাত। তাতে মই অসমৰ সেই প্ৰথমবাৰৰ কাৰণে নেশ্যনেল ফুটবল কম্পিটিশ্যনশ্বিপত মই অংশগ্ৰহণ কৰিছিলোঁ। ইয়াৰ পিছত মই 1980ত তৃতীয়বাৰৰ কাৰণে মই ডক্টৰ বি চি ৰায় ট্ৰফি জুনিয়ৰ নেশ্যনেল গেমত মই উৰিষ্যাত কটকত অনুষ্ঠিত হৈছিল। সেইখন গেমতো মই অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিলোঁ। ইয়াৰ পিছত মই নতুন দিল্লীত 1977-78ত হৰিচিঙা হাইস্কুল মই সুব্ৰতৰ কাপ খেলিবলৈ মই সক্ষম হৈছিলোঁ। তাৰপিছত মই 82ত অসমৰ হৈ সন্তোষ ট্ৰফিত কেৰেলাত অনুষ্ঠিত হোৱা গেমত মই কিছুমান প্ৰথম টিমত বাছনি হৈও মোৰ কিছুমান ব্যক্তিগত অসুবিধাৰ কাৰণে মই টিমত যাব নোৱাৰিলোঁ। এইটো মোৰ কাৰণে বহুত দুৰ্ভাগ্যৰ কথা। এইখিনি মোৰ মানে নেশ্যনেল গেমত মোৰ ফালৰ পৰা মই ফুটবল জীৱনত পাৰ্টিচিপেট কৰা হৈছে। যুৱ সমাজক ফুটবলৰ ক্ষেত্ৰত মই এতিয়াও মোৰ পাৰাখিনি অৱস্থাত মোৰ স্ব-ইচ্ছাইদি মই আনি আছোঁ মঞ্চলৈ। উদীয়মান যুৱককেইজনে যদি আহিব পাৰে নোৱাৰে সেইটো কথা, তথাপিও মই কিছুমান ফুটবলৰ যিটো আদব কাইদা সেইটো কিবা কৰি হ'লে মই বৰ্তমান মই হৰিচিঙা মেন টিমটো এজ এ কোচ হিচাপে আছোঁ। আৰু 1919 চনতো মই হৰিচিঙা টিমক এজ এ কোচ হিচাপে কোচ দি ফালে মই ওদালগুৰি ডিষ্ট্ৰিক্টত লীগ খেলাত মই ছুপাৰ লীগত উপনীত কৰিব পাৰিছিলোঁ। আৰু 1919 চনৰ পিছৰ পৰা 2019 চনৰ পৰা লকডাউনৰ কাৰণে লীগ খেল অনুষ্ঠিত কৰিব পৰা নাছিল। আৰু এইবেলি 2022 চনত আমি এতিয়া ছুপাৰ লীগ খেলিবলৈ আমি এতিয়া হৰিচিঙা মেন টিমটো ৰেডি হৈ আছোঁ এজ এ মোৰ কোচৰ গাইডত।